কি আপোনাৰ বেটাৰিন যিটো আমাৰ ফাৰ্মাচীত পোৱা যায় আপুনি ইউজ কৰে ডক্টৰবিলাকে ইউজ কৰে আমাৰ কাটা চিঙা হ'লে এইটো চাফা কৰা সহায় কৰে এতিয়া আপোনাৰ এইটো চাফা কৰাত সহায় কৰে এতিয়া এই চাবোনবিলাক যে আমি ইউজ কৰোঁ এই চাবোনটো আপোনাৰ ট্ৰেডিশ্যনেল মাৰ্কেটৰ চাবোন ডভ চাবোন এই চাবোনটো মানুহে ইউজ কৰে বহুতেই ভাল পায় কিহৰ কাৰণে ইয়াত এটা সুন্দৰ এটা গুণ আছে মানে বাছ এটা পায় আৰু গাটো ধোৱাৰ পিছত ভাল লাগে ফাঁচা এটা লাগে তাৰ কাৰণে চাবোনটো খোৱাই আৰু চাবোন খোৱাৰ এটা অৰ্থ হৈছে কি আমাৰ গাৰ মল গুচোৱাৰ কাৰণে হয় নহয় তো সেইকাৰণে আমি চাবোনবিলাক ইউজ কৰোঁ আমাৰ এইটো চাবোনৰ দাম আপোনাৰ এইটো চাবোনৰ কোৱালিটি চাব যাওঁ গ্ৰেড 1ৰ চাবোন হয় আৰু 100 গ্ৰামৰ চাবোন আপোনাৰ দাম আছে কিমান 45 টকা লিখা আছে দেখা দাম আৰু আপোনাৰ কি ৱেট আছে 100 গ্ৰাম গ্ৰেড হৈছে 1 গ্ৰেডৰ চাবোন কিন্তু এই চাবোনটো ৱেট আছে মই সৰুটো আনিছোঁ আপোনাৰ 50 গ্ৰাম ঠিক আছে তো 50 গ্ৰাম গ্ৰেড 1ৰ চাবোন তাৰপিছত এইটো হৈছে আমাৰ RCMৰ চাবোন আপোনাৰ এই চাবোনটোৰ আপোনাৰ হৈছে গ্ৰেড 1ৰ চাবোন আৰু ৱেট আছে 100 গ্ৰাম আৰু আইডিত এইটো পাব আপুনি আইডিত পাই আছে 38 টকাত পাই আছে চাওক ক'ত 45 টকা ক'ত 38 টকা হয়নে নহয় এই চাবোন দুটাৰ মই পাৰ্থক্যটো মই দেখা পাই যে দুয়োটা চাবোনেই হয় গ্ৰেড 1ও হয় হয়নে নহয় এটা গ্ৰেডৰ চাবোন হয় কিন্তু কোনটো চাবোনে কিমান চাফা কৰিব পাৰে হয়নে নহয় যিটো চাবোনে আপোনাৰ বেছিকৈ চাফা কৰিব ভালকৈ চাফা পৰিষ্কাৰ কৰিব আমি সেই চাবোনটো ইউজ কৰাটো দৰকাৰ হয়নে বাইদেউ এতিয়া চাব এই পানী গ্লাছটো দেখাত কেনেকুৱা দেখিছে আপুনি কেনেকুৱা দেখিছে চাফা দেখিছে হয়নে নহয় এইটো চাফা হৈ আছে এই পানী গ্লাছটো চাফা হৈ আছে মই ইয়াক কি কৰিম বেটাৰ দেন দি পেলাই ইয়াক মই কি কৰিম গেলা কৰিম হয়নে মই গেলা কৰি আছোঁ ইয়াক এইটো মই কি কৰিলোঁ এইটো মই লৰাই দিলোঁ এনেকৈ বনালোঁ এইটো মিহল হৈ গ'ল পানীটো এতিয়া কি হৈ গ'ল গেলা হৈ গ'ল লেতেৰা হৈ গ'ল হয়নে এই পানীটো মই কি কৰিম আপোনাৰ দুভাগ কৰিম মানুহ লৈছে দুধেৰা পৰা আজি আমি বেলেগ দিন বহু বাইদেউ মানে দোকান লৈছে এইফালে আনালো আপোনাৰ চাব এই পানী গিলাচটো যিটো চাফা পানী আছিলে সেইটো মই গেলা কৰি দুভাগ কৰিলোঁ মানে দুভাগ এইকাৰণে কৰিলোঁ কাৰণ কিয় মোৰ হাতত চাবোন কেইটা আছে দুটা আছে আৰু দুয়োটা চাবোনৰ কোম্পানী বেলেগ বেলেগ এইটো হ'ল RCM কোম্পানীৰ চাবোন এইটো হ'ল আপোনাৰ ট্ৰেডিশ্যনেল মাৰ্কেটৰ চাবোন টপ কোম্পানীৰ চাবোন এতিয়া এই চাবোনটো মই এতিয়া কি কৰিম ইয়াতে মই দি দিম এইটো হ'ল কি কোম্পানীৰ নহয় এইটো আপোনাৰ কি হ'ল এইটো ট্ৰেডিশ্যনেল মাৰ্কেটৰ চাবোন হয়নে আৰু এইটো দি পেলাই কি কৰিছোঁ এই চাবোনটো আপোনাৰ কি কৰিব লাগিব পানী যিটো আমাৰ এইটো গন্দা হৈ আছে লেতেৰা হৈ আছে ন এইটো কি কৰিব লাগিব চফেদ কৰিব লাগিব মানে চাফা কৰিব লাগিব হয়নে নহয় এনেকৈ লাৰি দিলোঁ এতিয়া এইটো হ'ল আপোনাৰ বজাৰৰ মাৰ্কেটৰ হয়নে তাৰপিছত এইটো হ'ল আমাৰ RCMৰ চাবোন অ'কে এই RCMৰ চাবোন ইয়াতে মই এইটো কি বোলো এনেকৈ লাৰি দিলোঁ এইটো হ'ল কি আপোনাৰ RCMৰ চাবোনটো লগালগ কি কৰিলে পানীটো গেলা পানীটো চাফা কৰিলে আকৌ এইটো লাৰি দিছোঁ মই চাবা এইটো হ'ল আমাৰ বজাৰৰ চাবোন এইটো আপুনি যিমানে নালাগে কিয় এই চাবোনটোৰে কেতিয়াও এই গেলাটোক চাফা ইয়াৰ নিচিনা গাখীৰৰ নিচিনা বগা কৰিব নোৱাৰে তাৰমানে কি বুজিলোঁ এইটো ইয়াৰ মাধ্যমে আমি কি বুজিলোঁ এই চাবোনটো লগালগ দিয়াৰ লগে লগে RCMৰ চাবোনটো দিয়াৰ লগে লগে আপোনাৰ কি হ'ল পানীটো যেনে আৰু সেনে গোটেই বগা কৰি দিলে কিন্তু আজি
দোকানৰ যিটো চাবোন আমি কিনো, যিটো ডভ চাবোন কিনো ভাল বুলি পেলাই আমাৰ মানুহৰ গাৰ মল চাফা কৰিবলৈ হয়নে নহয়, সেই চাবোনটো আমি ইয়াতে ডেমো কৰি চালোঁ যে RCM চাবোনৰ লগত বজাৰৰ চাবোনটো পাৰ্টাই নাপায়, হয়নে নহয়। তো তেওঁ তাৰমানে কি যিটো গুণ লাগে আমাক সেই গুণটো আমি দেখা নাপালোঁ। গতিকে আমি চাবোন কোনটো ইউজ কৰিব লাগে, RCM চাবোন, হয়নে নহয়। আপুনি এইটো কিনিলে কি পাই আছে, লেখা দামকৈ কমত পাই আছে, কিনাৰ বিনিময়ত আপোনাৰ 2 টকা 4 পইচা ছেভ হৈ আছে। চিন্তা কৰক, কিনাৰ বিনিময়ত একাউণ্টত। আৰু এতিয়া এই পানীটো মই যদি ইয়াতে ঢালি দিওঁ, এতিয়া এই পানীটো যদি মই এতিয়া ঢালি দিওঁ, এতিয়া যিটো গেলা হৈ আছে সেইটো চাফা হৈ গ'ল, হয়নে। তাৰমানে কি ফুল পৰ আছে আমাৰ চাবোনটো, আমাৰ যে গাৰ যে মল যে গুচাই আমাৰ যে ভাল চাবোনটো গ্ৰেড 1 চাবোন হয়, ডুপ্লিকেট যে নহয় আমাৰ চাবোনটো, এইটো গেৰাণ্টি হ'ল, হয়নে নহয়। ডুপ্লিকেট হয়, এইটো অৰিজিনেল চাবোন হয়। আমি চাবোন এইটো ইউজ কৰিব লাগে, Sensation চাবোন, RCM চাবোন। Yes?